যোগেশ্বৰ দাস নামৰ এজন মানুহে সপোনত তেওঁক দেখাইছিলে মাটিৰ তলতে এই চাম পথাৰজোপাৰ তলতে মাৰ্বল পাথৰৰ এটি মূৰ্তি আছিলে। সেই মূৰ্তিভাগ তেখেতক সপোনত দেখুৱাৰ কাৰণে তেখেতে ওলাই লৈ তাতে এটি খেৰৰ ঘৰ বনাই ৰাখিছিলে। কালক্ৰমে মূৰ্তিভাগ ভাগি সেই নিশ্চয় হৈ গ'লগৈ। পৰ্যায়ক্ৰমে আহি এতিয়া বৰ্তমান এইভাগ মন্দিৰ নতুনকৈ নিৰ্মাণ কৰি ইয়াতে মাৰ্বল পাথৰৰ এইভাগ মন্দিৰ কলিকতাৰ পৰা মূৰ্তি এভাগ আনি ইয়াতে প্ৰতিষ্ঠা কৰিছে। পুৰণি মন্দিৰ আগত আছে এইভাগ, তাতে মাৰ্বল পাথৰৰ এভাগ মূৰ্তি আছিলে, দুৰ্গা মূৰ্তি। ইয়াতে অসমৰ নহয় গোটেই অসমৰ বাহিৰৰ ভাৰতৰ আমেৰিকা ৰাছিয়াৰ পৰা বিভিন্ন ভক্তই আহি ইয়াতে সেৱা কৰি আমি গৈ আছোঁ মানে ঘৰতে যাব লাগে মানে এতিয়া মানে ট্ৰেইন চেইন ৰখিব লাগিব, বহুত টাইম আছে এতিয়া মানে বহুত টাইম কৰিব লাগিব। এতিয়া আমি গৈ আছোঁ এটা মানে পাৰ্ক আছে ইয়াতে, পাৰ্কটো আমি চাব গৈ আছোঁ। পাৰ্ক মানে ভালকৈ ওলালে মানে গাইজ কি ক'ম, যাওঁ এতিয়া গৈ আছোঁ মানে আমি এইটো পাৰ্কটো চাবলৈ। এইফালে যাব আমাৰ জেবি আৰু আছোঁ আমি বৰমাহঁতে বাহিৰত আছে আৰু গোটেই আমি গৈ আছোঁ। এতিয়া গাইজ চাই থাকোঁ ভিডিঅ'টো আজি মানে এটা মানুহ আহি গ'লে এতিয়া আপোনালোকক মানে আপোনালোকে দেখাবলৈ গৈছোঁ। সেইফালে আছে মানে এটা পুখুৰী আছে গাইছ, চাওক পুখুৰীটো কি আছে নাজানো আৰু গাইছ। পুখুৰী এইফালে মানুহ আছে গাইছ, মজা উঠিছে পুখুৰীটো চাওক গাইছ। আমি ঘূৰিব লাগিব, ঘূৰি আছোঁ। ঘূৰিব লগা আছে পুৰা ঘূৰি কেইবাৰ ঘূৰিব নহয়, কেইবাৰ ঘূৰিব লাগিব যে এইফালে আমাৰ গোটেই পাৰ্টিটো আছে, এইখিনি মানে আমি গোটেই আহিছিলোঁ আৰু মই এইফালে আমি গৈ আছোঁ এতিয়া। ইফালে মানে ফটোশ্বুট কৰি আছে আমি মানে গাইছ। মানে এতিয়া মানে আমাৰ প্ৰসাদ দি আছে, এতিয়া অলপ লৈ লওঁ আৰু একদম মায়ে দেৱী মানে প্ৰসাদ মানে এনেকৈ এৰিব নাপায়। এতিয়া মাছটো গাইছ কেনেকৈ খাম, মাছটো কল লৈ লওঁ নাপায় কল গাইছ কল এটা লৈছোঁ মই মই টমাটো এইখিনি বইল কৰি দিছোঁ, মই খোৱাখিনি বইল কৰি দিছোঁ টমাটো। আমি মানে শিৱ মন্দিৰ সোমাইছোঁ টিলিঙাতে এইবাৰ এতিয়া মানে
আমি যাম গাইছ বল চলো না